এভৰিৱান ওয়েলকাম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আৰু আপোনালোকৰ মাজত আজি দেখাম বহুত বেছি স্পেচিয়েল হ'ব ভিডিঅ'টো আমাৰ দেউৰীসকলৰ পাকঘৰত কি আছে কি নাই আৰু আমাৰ দেউৰী চাংঘৰটো কেনেকা হয় সকলোবোৰ দেখাম আজি আৰু এইফালে চাওক আমাৰ দেউৰী চাংঘৰটো আৰু আমাৰ দেউৰী চাংঘৰৰ তলত চাঙৰ তলত এনেকা তাঁতশাল লগোৱা হয় আৰু এইফালে আমাৰ দুটা তাঁতশাল লগোৱা আছে আৰু ইয়াত লগাই আছে গামোচা এইটো মুগাৰ গামোচা এইফালে চাওক ফুলচুল বাচি আছে এইফালে চাওক এইটো মুগাৰ গামোচা হয় আৰু এইফালে এটা লগাই থোৱা আছে আৰু এইটো মেখেলা এইটো কেঁচা মেখেলা নে কি কয় এনেকা মেখেলা এটা লগাই থোৱা আছে আৰু এইফালে আমাৰ জকলা দেউৰীসকলৰ চাংঘৰত এনেকা থাকে জকলাত থাকিবই লাগিব আৰু এইটো আমাৰ জকলা হয় ইয়াৰ পৰা উঠি যাব লাগে ঘৰত আৰু এইফালে আমাৰ বাহিৰত এনেকা মানুহ আহিলে বহিবলৈ এনেকা বাহিৰত আৰু বাহিৰৰ ৰুম এইটো এনেকা ৰুম বাহিৰত ৰুম এটা থাকে আৰু এইফালে আছে ৰুমবোৰ পিছত দেখাম এদিন আৰু এইফালে আছে পাকঘৰটো এতিয়া আমি পাকঘৰটোত গৈ আছোঁ পাকঘৰটো যোৱাৰ আগতে এইবোৰ চাওক ডলা আৰু এইফালে আছে তলত আছে চালনী আৰু এইটো চাউল চালিবলৈ আৰু এইবোৰ ডাঙৰ চালনী এটা আৰু এতিয়া যাম আমি পাকঘৰৰ ভিতৰত পাকঘৰৰ ভিতৰত আছে এইটো পাচি আছে আৰু এইফালে কিবা কিবি থোৱা বস্তু আছে আৰু এইফালে আছে চালনী আৰু এইটো আছে আমাৰ মদ চুজে য'ত ৰখা হয় এইটো ডলাটো আৰু এইফালে আছে দোঁৱা চাং আৰু এইটো টেকেলি আৰু এইটো আমাৰ চুজে ভৰাবলৈ মদ ভৰাবলৈ আৰু এইফালে ডাঙৰ কলহবোৰত চুজে ভৰোৱা হয় আৰু এইফালে ইয়াতে নামচিং এনেকা ফাৰ্ষ্ট টাইম খুন্দি মেলি ইয়াতে ৰখা হয় আৰু শুকান মাছ কিবা কিবি ইয়াতে ওপৰত দিয়া হয় আৰু এইফালে আছে টিপাৱালিটো ইয়াতে আছে দুটা চাইডে আৰু বনাব পাৰি আৰু এনেকাকৈ আপোনালোকৰো আছে চাগে এইটো চবৰে থাকে আজিকালি বহুতৰে আৰু এইফালে ভাত চাত কিবা কিবি থোৱা জেগাটো আৰু এই বাহিৰত আছে আৰু কিবা কিবি আৰু এইটো হ'ল এইটো মদ থোৱা আৰু আজিকালি এনেকা বক্সতে থোৱা হয় আৰু এইফালে বৰকলতো ইয়াতে চুজে আমাৰ বনোৱা হয় আৰু এইটো ইয়াতে চুজে বনোৱা হয় এইফালে কেৰাহী এটা আছে আৰু এইফালে আৰু কিবা কিবি ৰখোৱা হয় আৰু এইটো চাইডে আছে এইটো চাইডে আমাৰ এনেকুৱা বস্তুবোৰ খাই হোৱাৰ পিছত এইফালে বাচন বৰ্তন এইবোৰ ধোৱা জেগা আৰু এইফালে গেছটো আছে আৰু এইফালে পালি দুজনী ভিডিঅ' উঠিম বুলি কৈ আছিলে আৰু এইবোৰ বিয়াবোৰ আমাৰ থাকে এনেকুৱাকৈ আলহী আহিলে আমাৰ এনেকুৱা বিয়া দিয়া হয় আৰু এইফালে ছোৱালী দুজনী বহি আছে আৰু এইফালে আৰু কিবা কিবি বস্তু কিবা কিবি থোৱা জেগা আৰু এইবোৰতো চবৰে থাকেই ক'বলগীয়া বস্তুৱেই নহয় আৰু এইফালে এইটো ধানৰ চাউলৰ ভঁৰাল এইটো আৰু এইবোৰ দেখালোৱেই আৰু এইফালে চাউলৰ জাৰিটো বেলেগ হয় কিন্তু ইয়াতে থোৱা হয় আৰু আজিকালি আৰু এইফালে চাওক ইয়াৰ ভিতৰত আছে কলহটোৰ ভিতৰত আছে মদ আমাৰ লোকেল খোৱাই নহয় আৰু লগতে ভাবিলোঁ দেউৰীসকলে কেনেকৈ কি কৰে কি কৰা হয় ক'ত বনোৱা সেইবোৰ অলপ দেখাই দিওঁ আৰু মই কি কৰিলোঁ আজি অলপ দেখাই দিছোঁ আৰু এইফালে এতিয়া শুকান মাছ বনাম বুলি ভাবিছোঁ সেইকাৰণে এনেকুৱা আমাৰ কেৰৰ লগত জুইচো বনোৱা হয় আৰু এইফালে এটা এনেকুৱা এইটো কি কয় নাজানো এইটো এনেকুৱা মাৰি দিলে এইফালৰ পৰা হাৱাটো আহি যায় আৰু এইফালে হেৰি হৈ যায় আৰু এইফালে চাওক লোকেল বেঙেনা চেঙেনা আছে আৰু এইফালে ডাল শাকবোৰ আছে এতিয়া বনাম আৰু অলপ পিছতহে এইবোৰ চাই লওক এইবোৰ গোটেই ঘৰৰে আৰু বাৰীৰে আৰু এইফালে মই এতিয়া ডাল শাককেইটা ভালকৈ বাছি লৈছোঁ আৰু কিবা কিবি থাকিব পাৰে পোক চোক থাকিব পাৰে সেইবোৰ মই এতিয়া বাছি লৈছোঁ আৰু এইটো কৈছিলোঁ যে পিঁয়াজ আৰু এইবোৰ ঝাৰু কেৰৰ ঝাৰু হয় আমাৰ এনেকুৱা কেৰৰ ঝাৰু থাকে চবৰ ঘৰতে থাকে দেউৰীসকলৰ আৰু এইবোৰ পিয়াবোৰ আলহী আহিলে ইয়াতে বহিব দিয়া হয় পাকঘৰত আৰু এইফালে মই এতিয়া কেৰাহীটো পাতি লৈছোঁ ইয়াত এতিয়া বনাম শুকান মাছ এতিয়া বনাম আৰু ইফালে তেলটো দি লৈছোঁ আৰু আপোনালোকে আমাৰ দেউৰী চুজিটো কোনে খাই পাইছে জনাবচোন যদি খাই পোৱা নাই আমাৰ ঘৰতে খাব আহিব আৰু এইফালে নামচি আহি গৈছে শুকান মাছটো দি দিছোঁ এতিয়া
এতিয়া শুকান মাছটো ইয়াতে ভাজি লওঁ এইফালে চাওক সৰু সৰু শুকান মাছ কেইটামান আছিলে মানে এইকেইটা শুকাই থৈ দিছিলোঁ আৰু এইফালে এতিয়া নিমখটো দি লওঁ সোৱাদ অনুযায়ী দিম আৰু নিমখটো আৰু শুকান মাছ আৰু সৰু সৰু মাছ তেতিয়া আৰু অলপকৈ দি দিছোঁ আৰু পিছত নহ'লেও লৈ খাব পাৰিম আৰু এইফালে হালধি দি দিছোঁ হালধিটো আপোনালোকে পাৰিলে মানে আগত দি ল'ব আৰু মানে শুকান মাছটো জলদিকৈ হৈ যায় মানে তাৰপিছত হালধিটো অলপ গোন্ধ আহে সেইকাৰণে মই পিছত দিলোঁ আৰু এইফালে এতিয়া শুকান মাছটো হৈ গৈছে এতিয়া গোটেইকেইটা এটা প্লেটত উঠাই ল'ম গোটেইকেইটা এয়া উঠাই ল'লোঁ প্লেট এটাত এক প্লেট ভাজিছোঁ চাওক সেইফালে আৰু ইয়াতে আৰু অলপ তেল দি দিম ইয়াৰ পিছত এইকেইটা মানে সেইটো কেৰাহীতে মানে সেইকেইটা উঠোৱাৰ পিছত আৰু এইকেইটা এতিয়া কেৰাহীটো দি দিম এইটো ডাল শাক কিবা কিবি ডাল শাক মিক্স আছে আৰু গোটেইকেইটা এতিয়া দি দিম আৰু এইফালে চাওক এনেই অলপ আৰু ষ্টাইলত এনেকুৱা কৰি আছিলোঁ এইফালে এতিয়া ডাল শাককেইটা দি দিছোঁ আৰু আমাৰ চুজিৰ লগত যে এনেকুৱা ডাল শাক যে খাই বহুত বেছি ভাল লাগে এনেকুৱা শুকান মাছ ডাল শাক আৰু কিবা কিবি এনেকুৱা চালাড এনেকুৱা হ'লে বেছি ভাল লাগে মানে আমাৰ লোকেল চুজিটো এনেকুৱা খাই বহুত বেছি ভাল লাগে আৰু বহুত বেছি টেষ্টি হয় আমাৰ চুজিটো আপোনালোকে কোনে কোনে খাই পাইছে জনাব আৰু এইফালে ইয়াতো এতিয়া নিমখটো দি লৈছোঁ আৰু এইফালে এতিয়া মোৰ এইটো ডাল শাকখিনি হৈ গৈছে ফাইনেলি আৰু এতিয়া এইফালে মনত লৈছোঁ মানে চুজে আমাৰ দেউৰীসকলে এইটোৱে মেইন মানে সকামতে হওক বিয়াতে হওক দহাতে হওক চবতে মানে আমাৰ চুজিটো লাগে আৰু এইফালে মই চাকি আছোঁ এই এনেকুৱা চাকা হয় আমাৰ চুজিটো এইফালে চাওক ফাৰ্ষ্ট টাইমতে এনেকুৱা অলপ মানে কৰি ল'ব লাগে তাৰপিছত এইফালে চাকিব লাগে আৰু এইফালে চাওক মই মদ চাকি আছোঁ দেউৰীসকলক মেইন মানে এইটোৱে মেইন আৰু চবতে লাগে আৰু খাই বহুত বেছি টেষ্টি লাগে দেই এইফালে চাওক মই চাকি আছোঁ আৰু মদকেইটা আৰু এইফালে বেঙেনা চেঙেনা পুৰি লৈছিলোঁ পিটিকা বনাম আৰু বেঙেনা এটা আজি মানে বহুত বেছি আইটেম আৰু বহুত বেছি নহয় অলপ সৰুকৈ আৰু এইফালে চাওক কি হৈ গ'ল বেঙেনাটো মানে লোকেল যে সেইকাৰণে এনেকুৱা হৈ গৈছে আৰু বাকলিটো গুচাওঁতেই আৰু এইফালে মই এতিয়া গোটেইকেইটা বস্তু পিটিকা বনাবলৈ ৰেডি কৰিছোঁ আৰু এইফালে জলকীয়া চলকীয়া সানি লৈছোঁ লোকেল আলু 2-3টামান আৰু ঘৰৰে বিলাহী এটা আৰু এইফালে বেঙেনা দুটা পুৰি লৈছিলোঁ গোটেইকেইটা এতিয়া পিটিকি ল'ম আৰু পিটিকা বনাম আৰু ইয়াৰে গোটেইকেইটা আৰু এইফালে গোটেইকেইটা বস্তু ৰেডি হৈ গৈছে এইফালে চাওক এইফালে চুজে ৱাও এতিয়া আমি সেই গোটেইকেইটা বস্তু খাম আৰু ঠিকছে চুজিটো বহুত বেছি মিঠা হৈছে মানে মই খাই চাইছিলোঁ আৰু এইফালে মোৰ পিটিকা ৰেডি এইফালে চাওক পিঁয়াজ আছে পিটিকা লৈছোঁ নিমখ জলকীয়া আৰু এইফালে চুজে চাওক চুজিটো দেখি খাওঁ খাওঁ লাগি গৈছে দেই আৰু এইফালে ডাল শাক আছে আৰু এইফালে শুকান মাছ আৰু এইফালে গাজৰ আলু কিবা কিবি ভাজি কৰি লৈছিলোঁ আৰু এইফালে চুজে গোটেইকেইটা খাম আৰু এইফালে চাওক মই অলপ চুজে খাই দেখাই দিছোঁ আপোনালোকক আৰু ডাঙৰ বাটিত মই লৈ লৈছোঁ আৰু বেছিকৈ খাম বুলি ময়ে এইফালে চাওক খাই আছোঁ এতিয়া গোটেইকেইজনী আৰু এইফালে এতিয়া গোটেইকেইজনী খাবলৈ আছোঁ এই দুজনী খায়ে আছে এতিয়া খাই বৈ হৈ গ'ল যিমানখিনি পাওঁ সিমানখিনি দেখালোঁ মানে দেউৰী পাকঘৰত কি কি থাকে সেইবোৰ আৰু দেউৰীসকলক কি কি কৰা হয় সেইবোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ চ' যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ' বাই বাই।